हेलो फ्रेंड्स, मैं बनाबले लैसो आज मांस। इया काटि लैसो सरुके आलू, पियाज और आदा নহरु और बिलाही और बेसिके लैसो जलकिया। कारण ठंडार दिन और राति सर्दी बेसिके अनुभव है, সেইকাৰণে जलकिया बेसिके दी बनाम বুলি ভাবিছো। অকমান লैसो দুটামান মানে মটৰ, দালি और এতিয়া কেৰাহীটো পাতি লैसो যেহেतु চৌকাত বনাম জুইত খৰিতে বনাম বুলি ভাবিছো। সেইকাৰণে তেল দিছো। তেলখিনি গৰম হোৱাৰ পিছত দিছো আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ৰঙচুৱা হোৱালৈকে ভাজি ল'ম ধুনীয়াকৈ। দুটামান শুকান জলকীয়া হৈছে ভাজি আছোঁ ধুনীয়াকৈ। তাৰপিছত আমি আলুখিনি যেতিয়ালৈকে ধুনীয়া কালাৰ নহয় তেতিয়ালৈকে ভাজি ল'ম। তাৰপিছত অকণমান পিঁয়াজখিনি ভাজি ল'ম। আলুৰ সৈতে আৰু অলপমান নহৰুখিনি মিক্সিত মাৰি লোৱা নাই, এনেই খুন্দি দিছোঁ। অকণমান নহৰু দিছোঁ। জলকীয়া কিন্তু বেছিকৈ দিম দেই, কাৰণ জলকীয়া খাই চৰ্দিটো কমিব সকলোৰে। তো জলকীয়া বেছিকৈ দিছোঁ, গোটাকৈ দিছোঁ জলকীয়াকেইটা, খালি দিয়া নাই। আৰু ফ্ৰাই কৰোঁতে এনেও জলকীয়াকেইটা ধুনীয়াকৈ হৈ যাব, জলকীয়াটো ওলাই যাব। নহৰু অকণমান দিছোঁ, মটৰকেইটাও দি দিছোঁ। আৰু মই এনেকৈ বনাই খাই খুব ভাল পাওঁ। ভালকৈ বনাব নাজানো, তথাপিও নিজে চেষ্টা কৰিছোঁ বনাবলৈ। কেনেকৈ হয়তো নাজানো। অকণমান মাংস সেইকাৰণে চিম্পলকৈ বনাইছোঁ বহুত, আৰু নিজৰ মতে ধুনীয়াকৈ বনাবলৈ ট্ৰাই কৰিছোঁ। দালি দিছোঁ ইয়াতে। দালিখিনি দিলে মানে গ্ৰেভিটো ধুনীয়া হয়, আৰু মই খুবেই ভাল পাওঁ এনেকৈ খাই অকণমান দালি দি মাংসত, কাৰণ গ্ৰেভিটো একদম মজা টেষ্টি হয়। ইয়াতে দিছোঁ অকণমান হালধি গুড়িখিনি দি আমি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। কি ধুনীয়া কালাৰ হৈছে দেখিছেনে? কালাৰটো ধুনীয়া কালাৰ উঠিছে। আৰু ফ্ৰাই কৰি আছোঁ গোটেইখিনি ঢাকনি দি। ইয়াতে এতিয়া মাংসখিনি দি উঠি ধুনীয়াকৈ ভাজি লৈ মাংসখিনি দি ঢাকনি দি সিজাই ল'ম। গোটেইখিনি মাংস দি দিলোঁ মই ইয়াতে। এতিয়া ধুনীয়াকৈ লৰাই ভাজি আছোঁ তেতিয়ালৈকে মাংসখিনি সিজি নাযায়, তেতিয়ালৈকে ভাজি আছোঁ। অকণমান দিছোঁ নিমখ, মাংসখিনি সিজিবৰ কাৰণে নিমখ অকণমান দি দিছোঁ। ঢাকনিখন দি থৈ দিম, দি উঠি আৰু লৰাই দিম গুচাই। ভালকৈ নাজানো বনাব, তথাপি বনাইছোঁ আৰু ঘৰৰ মানুহকেইটাই খাম যিহেতু। উঠিছে হয়নে? দেখিবলৈ ইমান ধুনীয়া লাগিছে। কেমেৰাত বাৰু কেনেকুৱা হৈছে গম নাপাওঁ, কিন্তু ৰিয়েলকৈ দেখিবলৈ একদম ধুনীয়া, খাবলৈ বহুত মানে মজা হৈছে। কালাৰটো একদম ৱাও। আৰু মই একদম শুকানকৈ বনাম বুলি ভাবিছোঁ। শুকানকৈ বনাম মানে গ্ৰেভি টাইপকৈ ৰাখি থৈ দিম, পানী অকণমান দি সিজাই গ্ৰেভিকৈ থৈ দিম। অকণমান বনাম আৰু এনেকৈ ভাজি আছোঁ। ঢাকনি দি আছোঁ আৰু ভাজি আছোঁ। বিলাহীখিনি দি দিলোঁ ইয়াতে। বিলাহীখিনি দিয়াৰ পিছত আৰু ভাজিম ঢাকনি দি। ইয়াতে দিছোঁ চিকেন মছলা, অকণমান মছলাও দি দিছোঁ, খাবলৈ বেছি ভাল লাগিব তেতিয়া। মছলাখিনি দি আৰু ভাজি ল'ম। অকণমান জিৰা গুড়া আৰু এতিয়া দিম অকণমান ধনিয়া গুড়া। এইখিনি গোটেইখিনি দিয়া হোৱাৰ পিছত ধুনীয়াকৈ ভাজি লৈ ঢাকনি দি থৈ চাওকচোন ধুনীয়া কালাৰ উঠিছে। আৰু দেখাটো ইমান ধুনীয়া লাগিছে, একদম জিৰা মানে ৰাখিব পৰা নাই। ভাজি লৈছোঁ মাংসখিনি। বনাইছোঁ নাজানো ভালকৈ। ইয়াতে দিম পানীখিনি দি উতলাম। তাৰপিছত আমি ৰাখি থ'ম এইখিনি গ্ৰেভিকৈ। আৰু গ্ৰেভিৰ কাৰণে ভিডিঅ' বনোৱা মানে গ্ৰেভিখিনি ৰাখিবৰ কাৰণে ভিডিঅ'টো বনোৱা নহ'ল। লাষ্ট ফিনিচিংখিনিত মই গ্ৰেভিকৈ ৰাখি থৈ দিলোঁ। এতিয়া বাই বাই।